তাহলে ভাল হলে ভাড়াটো বাচি গ'লে কলেজ মই কলেজ যোৱাৰ ৰ'ব এইটো ঐ ভাইটি মই যাব পাৰিম নেকি নে তোমাৰ লগত কোনোবা যাবলগীয়া আছে যাব পাৰিব দিয়ক মোৰ লগতনো কোন যাব মানে গাৰ্লফ্ৰেণ্ড এই মোৰ এই গাৰ্লফ্ৰেণ্ড এইবিলাক নাই আকৌ হয় নেকি ঐ ভাইটি তোমাৰ কৰিব মন নাযায় নেকি কি কৰা কথা ক'লে খুৰা দেউ মানে প্ৰেম আপুনিও যে কি কয় ন খুৰা দেউ এই বহক এতিয়া এই বহক মানে পামেই নাই ৰ'বক ভাইটি মোৰ বেছি ওজন নাই নহয় মাত্ৰ 1 কুইণ্টেল 7 কেজি আছে কি হ'ল খুৰা দেউ ভাইটি বহুত দূৰ আহিলোঁ অলপমান চাহ খাই যাওঁ আপুনি বৰ খকুৱা মানুহে খুৰা দেউ আপুনি আহি থাকক মোৰ নহ'লে এইফালে কলেজ আকৌ দেৰি হ'ব ভাইটি একো নহওক ক্লাছ কৰিলে গাটো দুৰ্বল হৈ যাব চাহত 100টা নিমৰ শক্তি থাকে তাত চি ভিটামিন থাকে তুমি জানা চি ভিটামিন ভাইটি চাহ খালে হাড়বোৰ মজবুত হৈ থাকিব তেতিয়াই কলেজত থিয় হৈ থাকিব পাৰিবা আহা বহি লওক কি আছে গৰম খাবলৈ কম গৰম চিঙৰা আছে 2 কাপ লোকেল পাউডাৰ গাখীৰৰ চাহ দিয়ক আৰু লগতে কম গৰম চিংৰা দুটাও দিয়ক চাহৰ বিলটো তুমি দিবাচোন মোৰ খুচুৰা পইচা নাই মই ঘৰত শুতে মোলে তোমাক গোটাই দিম দিয়ক হ'ব দিয়ক আপুনি যে নাযায় থাকক মোৰ এতিয়া কলেজ যাব টাইম নাই বৰ বেঙেনা দিলা নাই ল'ৰাটোৱে আজি দেখোন ওটছ দিয়াই নাই এতিয়া ওটছ দিয়া ওটছ খাওঁ আজি ওটছ শেষ হৈ গ'ল নহয় কি কোৱা হে ওটছ শেষ পৰহি দিওঁ মই এপেকেট নতুন ওটছ আনিছিলোঁ ওটছে শেষ হৈ গ'ল না এতিয়াতে মানে কালি ভাৰতীয়জনকো অলপ ওটছ দিলোঁ কি তুমি ভাৰতীয় ওটছ দিছা এৰা তোমাৰ মাথাটো ঠিকে আছে নে কিয় মানে আজিলৈকে নিজে এবাটি ওটছ খাই পোৱা নাই পুৰা কৰি জানানে শেষ হৈ যাব বুলি আধা বাটি ওটছ খাওঁ আৰু লগতে গাখীৰ দিছিলানে ওটছ গাখীৰেদি নিদিম মই চাহেদি দিম নেকি লগত কলটো নিদিলা নাই দিয়া ওটছে খাইছে তাতে আৰু আপুনি ইমান টেনচন ল'ব লাগে নে হে তোমাৰ ওটছ খোৱা কথাটোক লৈ মই ইমান টেনচন লোৱা নাই মই টেনচন লৈছো কাইলৈ বা আকৌ আৰু কি খোৱা ওটছে খাইছে হ'ব দিয়ক একো নহয় ৰা মই ওটছ খাব নাপালো কিন্তু মনত ৰাখিবা তুমি ভাৰতীয় ওটছ খুৱাইছা এটাকৈ হিচাপ ল'ম মই সেই লুডু গুটি খেলি মালিক হোৱা মানুহ নহয় মনত ৰাখিবা কিন্তু কৈ থলো বহিছে বাবা তুমি আজি কলেজলৈ নগলা নেকি গৈছিলোঁ ৰ'বক যোৱাত কিন্তু গৈয়ে নাপালোঁ কি হয় ভাতত কিবা অঘটন হ'ল নেকি এই অঘটন মানে কোৱা দেউ এই পিত্ৰজন যে আছে এই বৰ লটি ঘুটি কৰি মাৰিছে বাবা কি লটি ঘটি কৰিলে তোমাক মই চাব গ'লে শেষত সেই চাহৰ বিলটো তুমিয়ে দিব লগা হ'ল ন বিৰাট চৈতান মানুহে বাবা এই চাহকাপ যে খালে কিয় খালে কিবা ধৰিব পাৰিলা নাই তুমি নাই পৰা ন ঘৰত একো খাই যোৱা নাছিল এইকাৰণে তাত তোমাক জোৰ কৰি চাহকাপ খালে বুজিছা হ'ব পাৰে খুৰা দেউ সেইকাৰণে চাহৰ লগত দুটাকৈ চিঙৰাও খাইছে বুজিছা বাবা তোমাৰ পৰা চিঙৰাহে খাইছে মোৰ পৰা কি খাইছে জানা কালি আমাৰ এওঁক পতাই গাখীৰেৰে ওটছ খাইছে সেইকাৰণে আজি মই ওটছ খাবই নাপালোঁ খুৰা দেউ কি কৰা যায় এতিয়া মোৰতো আজি বহুত লছ হ'ল এইফালে কলেজো যোৱা নহ'ল পইচাও গ'ল মোৰ আৰু কিন্তু ইমান সহ্য নহয় দেই কিবা এটা কৰিব লাগিব যেনেকৈ নহওক চাহ খোৱা বাবা বুজিছা বাবা তাকে সেইকণি ভালকৈ দিব লাগিব তুমি এটা কাম কৰাচোন এই আমি যে মাল আনো সেই দোকানখনলৈ যোৱাচোন দোকানখনলৈ যাই দোকানীক ক'বা মোৰ কথা ক'বা কৈ কিনে শিং লৈ আহিবা আৰু সেই শিং আনি আধা তুমি ৰাখিবা আধা মোক দিবা কি কৰিব খুৰা দেউ সেই ফকটিয়াই যদি আকৌ খোৱা বস্তু খোজে নহয় তাত ঘূৰি ঘূৰি মিহলাই দিবা গম পাইছা তাৰে পিছত খেল চাবা তুমি চাহখিনি খোৱা আৰু যোৱা ঠিক আছে মই যাই থাকোঁ দিয়ক যোৱা তুমি পঢ়িছে কিবা এটা হিচাপ কৰি আছো বিৰাট ফূৰ্তিত থকা যেন লাগিছে যে এই কিবা দৰমহা পাতি হৈছে নেকি অলপমান মোৰ এক্সট্ৰা ওলাইছে মানে চেলাৰী মোৰ 1 তাৰিখে হয় হয় নেকি
তেনেহ'লে 1 তাৰিখে ঘৰ ভাড়াটো দিব আকৌ এনেইতো হিচাপ মতে 30 তাৰিখে হয় মই আকৌ ইমান ঘূৰি নাথাকোঁ দেই 1 তাৰিখে দিলেই হ'ব জনাইদেউ আপোনাৰ 2000 টকাটো মই নেখাই হ'লেও দিম 2000 নহয় আপোনাৰ 2000 লগত আৰু অকণমান এক্সট্ৰা চাৰ্জ লাগিছে কিহৰ এক্সট্ৰা চাৰ্জ লাগিছে জনাইদেউ সেই এক্সট্ৰা চাৰ্জ মানে আপুনি আমাৰ ঘৰত দুদিন চাহ খাইছিল এদিন ওটছ খাইছিল চাহত 10 টকাকৈ 20 টকা আৰু ওটছ গাখীৰেৰে খাইছিল 50 টকা টোটেল 70 টকা 2070 টকা আপোনাৰ বিল হৈছে ৰ'ব এখন দি আছোঁ মই এইখন লওক চাহ ওটছ এইবিলাকতো আপোনালোকে মোক খাবলৈ দিছিলে এতিয়া পইচা ল'লে নহ'ব দাদাইদেউ এইটো ভাল নহ'ব আমি হ'লো ব্যৱসায় কৰা মানুহ বুজিছে সেইখিনি বস্তু আপুনি কিনি আনি খালেও পইচা গ'লৈ গতিকে এতিয়া আমাৰ পৰা খাইছে পইচাটো দিলেই হ'ল একো নাই দাদাইদেউ এনেকৈ পিছফালৰ পৰা মাৰিলে বৰ কষ্ট কি কষ্ট হয় মানে চলিবলৈ কষ্ট হয় সেইকাৰণে মানুহে বহিব পালে শুব চেষ্টা কৰিব নালাগে বুজিছে